everyone, মই অসমীয়া পৰিচয়লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ মোৰ ঘৰতে ডিজাইন কৰা কাপোৰৰ কালেকশ্যন। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আমি ফাৰ্ষ্ট দেখুৱাম মই আপোনালোকক ডিজাইন কৰা এনেকুৱাকৈ ফুলপটি দিয়া আছে আৰু এনেকুৱাকৈ কিছুমান আছে গোটেই চাদৰখনতে এনেকুৱাকৈ আছে। নেক্সট দেখুৱাম মই আনযোৰ ডিজাইন কৰা কাপোৰ। এখন হল চাদৰ, ইয়াত এনেকুৱাকৈ দিয়া আছে। এইযোৰতকৈ কিছু চিম্পুল হয়, ইয়াত এনেকুৱাকৈ মণিৰ লেচ দিয়া হৈছে গোটেই, আৰু এনেকুৱাকৈ ফুল মণি মগাৰ ডিজাইন কৰি এনেকুৱাকৈ দিয়া হৈছে। এইটো এতিয়া দেখুৱাম মই মোৰ দুখন শাৰীৰ কালেকশ্যন। এইখন হ'ল হোৱাইট কালাৰৰ শাৰী, গোটেই এনেকুৱাকৈ ফুল এম্ব্ৰইডাৰী কৰা আছে। ফুলৰ ভায়োলেট আৰু মাজত এনেকুৱাকৈ এখন মিৰৰ মানে প্লাষ্টিক মিৰৰ তেনেকুৱাকৈ আইনা খুৱাই দিয়া হৈছে। মই ইউজ কৰিছোঁ, এইটো স্কাৰ্টৰ এটা টপ হয়, এইটো মই ইউজ কৰিছোঁ। এনেকুৱাকৈ ইয়াত এনেকুৱাকৈ হাতখন দিয়া হৈছে, ইয়াত এনেকুৱাকৈ ডিজাইন এটা দিছোঁ আৰু পিছফালটো এনেকুৱাকৈ দিয়া হৈছে। মোৰ আনখন শাৰীৰ কালেকশ্যন। ইয়াতো গোটেই এম্ব্ৰইডাৰী ফুল ৱৰ্ক কৰা আছে এনেকুৱাকৈ, প্ৰতিটো এনেকুৱাকৈ। ইয়াৰ লগত মই এইটো ব্লাউজ ইউজ কৰিছোঁ এনেকুৱাকৈ, আৰু পিছফালটো ফুল আজি মোৰ